Hello guys, welcome back to my YouTube channel. মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ আৰু মানে বহুত কেইদিন ভিডিঅ' দিয়া নাই মানে ঘৰতে আছিলোঁ আৰু এতিয়া নামনি অসমৰ মানে কিছু অংশ ফুৰিলোঁ এতিয়ালৈকে মানে আৰু কাইলৈৰ পৰা এটা ট্ৰিপ ষ্টাৰ্ট হ'ব মানে উজনি অসম ফুৰিম মানে যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া যিমান আছে ভালকৈ ফুৰি এক্সপ্ল'ৰ কৰি আপোনালোকক দেখাম বহুতো জেগা আছে আৰু আজি ঘৰতে আছিলোঁ এনেই মানে এটা কাম আছে অলপ ওলাই যাম ভাবিলোঁ আপোনালোকক এনে ব্লগ এটা বনাই দিওঁ আৰু তো ব্লগ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মই এতিয়া মানে যাম বাদলিপৰালৈকে আৰু এতিয়া মানে আছোঁ এইফালে আগফালে বাগান দেখিব পাৰিছে একদম ধুনীয়া কোম্পানীৰ বাগান হয় যিহেতু আমাৰ গোলাঘাটত মানে বেছি বাগানে আছে চবফালে মানুহৰ ঘৰত আৰু ইয়াতে এটা পাতৰ ঘৰ আছে ইয়াতে মানে পাতবোৰ থয় মানে ছিঙি আনি পিনে কালেক্ট কৰে ইয়াতে মানে তো এতিয়া ইয়াৰ পৰা আমাৰ এইখিনিতে মানে এটা চাপৰি অঞ্চল আছে ভাবিছোঁ তালৈকে এপাক ফুৰি আহোঁগৈ আপোনালোককো দেখাম বহুত ধুনীয়া ধুনীয়া মানে ভাল লগা জেগা হয় তো ব'লক আৰম্ভ কৰোঁ ভিডিঅ'টো মানে গৈ থাকোঁ ব'লক আৰু এতিয়া চাওক মানে বাগানত একদম পুৰা ধুনীয়াকৈ কলম দি আছে মানে আগফালে পুৰা এনেকৈ কলম দি আছে আৰু পুৰা এতিয়া যিহেতু মানে পাতৰ ছিজন গ'লেই মানে এতিয়া কলম দিব অকল মানে এতিয়া আকৌ নতুনকৈ পাত গজিব তেতিয়াৰ পৰাহে আকৌ মানে প্ৰডাকশ্যন হ'বলৈ আৰম্ভ কৰিব তো এতিয়া চাওক একদম কি ধুনীয়াকৈ কলম দি আছে আগত আৰু এইখনেই হৈছে গেলাবিল নদী আৰু তাৰ পাৰে পাৰে কি ধুনীয়া সৰিয়হ ফুলি আছে যেনি আছে অকল হালধিয়ে দেখিব আৰু যাম তাৰ মাজলৈ সোমাই আজি আৰু সকলো দৃশ্য যিমান দেখিম আপোনালোককো দেখাই পিনে আনন্দ দিম ব'লক লগৰ দুজনো আহি পিনে পাই গৈছেহি লগৰ দুজনৰ লগত যাম আৰু মানে ফাইনেলি পাই গৈছেহি তো আমি তিনিটাই আজি গৈ থাকিম ধুনীয়াকৈ দেখাম আজি জেগাডোখৰ আপোনালোকক ব'লক তো উঠি লওঁ ইয়াতে মই ব'লা অলপ আগলৈ ব'লা হেলমেট নাই যদিও তিনিটাই যাম আৰু বেছি স্পীডত নাযাওঁ যিহেতু অলপ লাহে লাহে যাম আৰু এখন চকীত ধুনীয়া সৰিয়হতলী আৰু তোমাৰ দেখি কেনেকুৱা লাগিছে অকল ভিডিঅ' বনাই আছা যে তুমি নাচাব কোনো ইয়াৰ আৰু এইখনেই হৈছে সৰিয়হৰ তলি আৰু আগফালে ৰাস্তা আছে এইফালে ৰাস্তাইদি গৈ পিনে ধুনীয়াকৈ মানে দুই চাইডে অকল গ'লে পিনে মানে গৈ থাকিলে মানে সৰিয়হৰে দেখিব আৰু আপোনালোকক এটা বস্তু দেখাই আছোঁ মানে ইটো পাৰো আছে ইটো পাৰে এইটো আৰু আছে চক আমি এনেই মানে ৰখিছিলোঁ চাবলৈ তো এইফালে মানে মানুহ গৈয়ে থাকে এইফালে ৰাস্তাত আপোনালোকে দেখিছে আৰু এইটো চাইডো আছে চক কি ধুনীয়া সৌ তালৈকে হালধিয়ে অকল এয়া চাওক আহি থাকোঁতে পাই গ'লোহি আৰু ইমান ধুনীয়া দৃশ্য এইবোৰ পুখুৰী চাওক ওচৰত চাব পাৰে আৰু গোটেই কুঁহিয়া আছে আজি কুঁহিয়া খাম গাইজ ব'লক হ'ব আগত চব কুঁহিয়া চাওক দেখাই দিছোঁ হ'ব আৰু ফাইনেলি মই যোনডোখৰ জেগাৰ কথা কৈছিলোঁ মানে শংকৰঘাটত পাই গ'লোহি আৰু আগত কুঁহিয়া আছে যাওঁতে কুঁহিয়া খাই যাম আৰু এতিয়া মানে এয়া নদী পাৰৰ দৃশ্য মানে পানী নাই এতিয়া বালি শুকান হৈ আছে আৰু এইফালে আগৰ ফালে চাব পাৰে আপোনালোকে আৰু চাওক মৌবোৰে মানে একদম ধুনীয়াকৈ পানীত সোমাই গা ধুইছে সৌকেইটা চাওক না কি উশাহ লৈছে একদম অ'টো এটা আৰু এতিয়া ইটো পাৰলৈ যাম আগৰ ফালেদি যাম ব'লক সেইফালেদি যাম তোমাৰ নাওখন আছে নাওখন চলাম ব'লক নাও এতিয়া নাৱত উঠাৰ আগতে মানে এতিয়া কুঁহিয়া খাই লওঁ আগত কুঁহিয়া আছে তো আহা কুঁহিয়া খাম আহা সৌফালে আগত কুঁহিয়া দেখিছোঁ গাইজ ব'লক কুঁহিয়াকৈ খাই লওঁ আৰু আগত চাওক সেয়া কুঁহিয়া বাৰী এতিয়া ব'লক সৌফালে চাগে মানুহ আছে নাজানো আছেনে নাই নাজানো গৃহস্থ মানে ব'লক ওচৰতে মানুহ আছে সুধিম তো কুঁহিয়া এডাল লৈ আহিম ব'লক আৰু এইখনেই হৈছে কুঁহিয়া বাৰী আৰু এইখন দেখিছে কটাৰী এতিয়া একদম ফ্ৰেছ কুঁহিয়া কাটি খাম এতিয়া কুঁহিয়া মানে ইয়াতে খাই যাওঁ আহিছোঁ যেতিয়া এডাল আৰু ইয়াত দেখিছে আপোনালোকে কুঁহিয়া লৈ ল'লোঁ হাতত এতিয়া সৰুকেইটা আকৌ লগৰকেইটা ৰখি আছে খাম আৰু এইখনেই হৈছে কুঁহিয়া বাৰী ওচৰতে ডাইৰেক্ট কুঁহিয়া বাৰীৰ পৰা ফ্ৰেছ কুঁহিয়া আৰু আগত ৰখি আছে লগৰকেইটা খাম এতিয়া আৰু চাওক একদম এইফালে মানে বন ফুলি আছে আৰু ইয়াতে একদম বগৰী লাগি আছে এয়া পকি আছে চক বগৰী মানে লাগি পিনে এইটো এটা মানে সৰু একদম বেছি ডাঙৰ নহয় একদম অকণমানি পোৱালি বগৰী তো এতিয়া বগৰী এটা টেষ্ট কৰি চাওঁ এনেই আৰু কেনেকুৱা কেঁচা পকা এটা চাম পকা ওপৰত আছে চক এইটো পকি আছে এইটো তো এতিয়া ফাইনেলি নাও পাই গ'লোঁ আৰু এতিয়া নাৱত উঠিম আজি বহুত দিনৰ মূৰত মানে আৰু তিনিটাই চলাম কোনে চলাব নাজানো চলাব কোনে পাইলট কোন হ'ব পাইলট অংকুৰ হ'ব তো বোলো চলো কৃষ্ণ তো কিমান ল'বা ইফালে ভাড়া 50 টকা 50 টকা আগত 50 টকা দিয়া তাৰপিছত না আগত গৈ ল'ম এয়া চিত্ৰ নাও চলাইছে তো এতিয়া যাম আৰু এইফালে দাদাহেঁতি মানে আৰু এখন বেলেগ এখন নাও নিবলৈ আহিছে এইফালৰ পৰা এনেকৈ নাও নিব আমি এতিয়া এইফালৰ পৰা সেইফালে যাম ব'লক এতিয়া নদীৰ পৰা ধুনীয়াকৈ গৈ আছোঁ পূৰা এয়া পানী পূৰা একদম নাও চলাইছে আৰু চিত্ৰই আৰু এতিয়া ইয়ে নাও চলাইছে মানে নাওখন চলাই আমি এইফালে এনেই ঘূৰিছোঁ আৰু অলপ আগৰ ফালে যাম বুলি ভাবিছোঁ ব'লক আগৰ ফালে যাম নাৱতে যাম আৰু ব'লক নাৱতে গৈ থাকোঁ
তো এয়া চাব পাৰে কিমান ধুনীয়া দৃশ্য মানে চাৰিওফালৰ দৃশ্যটো ইয়াতে নাও চলাই আছোঁ একদম ধুনীয়াকৈ নাও চলাই মানে এক্সপিৰিয়েঞ্চ নাই যদিও নাও চলাইছোঁ আৰু ফাৰ্ষ্ট টাইম এয়া পানী চাব পাৰে একদম পূৰা চেঁচা পানী তো অলপ আগলৈকে যাম এতিয়া আৰু সৌফালে চাওক দাদাহেঁতি কি কৰি আছে সেইফালে বহুত দেৰি হৈ গ'ল আৰু এতিয়া যাওঁ ইটো পাৰলৈ ঘৰলৈ যাব লাগিব আৰু আগত অলপমান আৰু অলপ ভাল দৃশ্য সৰিয়হ তলিবোৰ দেখাম বুলি ভাবিছোঁ আপোনালোকক ব'লক